Hey, welcome back to Smith Ideas. আমি এই দ্বিতীয় লেসনত দুজন মেনেজমেণ্ট স্কলাৰ F.W. টেইলৰ আৰু হেনৰি ফেয়লৰ বিষয়ে জানিব পাৰিছোঁ। লগতে দুয়োজন পণ্ডিতে দিয়া পৰিচালনাৰ নীতিসমূহৰ বিষয়েও আমি ডিছকাছ কৰিছোঁ। এতিয়া F.W. টেইলৰ যিজনে আমাক বিজ্ঞানসন্মত পৰিচালনা নীতি দিছিল আৰু হেনৰি ফেয়ল যিজনে আমাক সাধাৰণ পৰিচালনাৰ নীতি প্ৰদান কৰিছিল। এই যে টেইলৰৰ নীতি আৰু ফেয়লৰ নীতিৰ মাজৰ পাৰ্থক্যসমূহ কি কি, বা আমি এইটোও ক'ব পাৰোঁ যে বিজ্ঞানসন্মত পৰিচালনাৰ নীতি আৰু সাধাৰণ নীতিৰ মাজৰ পাৰ্থক্যসমূহ কি কি, তাক আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। আৰু এই যে টেইলৰৰ নীতি আৰু ফেয়লৰ পৰিচালনাৰ নীতিৰ মাজৰ পাৰ্থক্য, এই প্ৰশ্নটো বহুতবাৰ এক্সামত আহিয়ে থকা দেখা যায়। আৰু এটা কথা মন কৰিব যে আমি টেইলৰ আৰু ফেয়লৰ মাজৰ পাৰ্থক্য পঢ়িব যোৱা নাই, যে টেইলৰ কোন দেশত আছিল, ফেইল কোন দেশত আছিল। আমি সিহঁতে দিয়া নীতিসমূহ বা প্ৰিন্সিপলসমূহৰ মাজৰ পাৰ্থক্যহে পঢ়িবলৈ গৈ আছোঁ। কাৰণ আমাৰ লেচনটো প্ৰিন্সিপলৰ ওপৰত আৰু ডিফাৰেঞ্চটো প্ৰিন্সিপলৰ ওপৰতহে আহিব। গতিকে আমি পাৰ্থক্যৰ ভিত্তি ল'ম। প্ৰথম পাৰ্থক্যটো হ'ল জড়িত বা অৰিয়েণ্টেড। টেইলৰৰ বিজ্ঞানসন্মত পৰিচালনাৰ নীতিসমূহ নিম্ন স্তৰৰ বা উৎপাদনৰ লগত জড়িত শ্ৰমিকসকলক পৰিচালনা কৰাৰ কাৰণেহে ব্যৱহাৰ কৰা হয়। তাৰমানে টেইলৰৰ নীতিসমূহ উৎপাদনৰ লগত জড়িত ব্যক্তি বা শ্ৰমিকসকল আৰু সিহঁতৰ কামখিনি পৰিচালনা কৰাৰ লগত জড়িত হয়। আনহাতে হেনৰি ফেয়লৰ নীতিসমূহ প্ৰশাসনিক বা এডমিনিষ্ট্ৰেটিভ লেভেল বা শীৰ্ষ স্তৰৰ কাৰ্যাৱলীৰ লগত জড়িত হয়। উদাহৰণস্বৰূপে গোটেই সংগঠনটো কেনেদৰে মেনেজ কৰা হ'ব, সংগঠনৰ বিভিন্ন লেভেলৰ মেনেজাৰসমূহ কিদৰে পৰিচালনা কৰিব, সেইবোৰ কাৰ্যৰ লগত হেনৰি ফেয়লৰ নীতিসমূহ জড়িত হয়। দ্বিতীয়তে এপ্লিকেবিলিটি বা প্ৰযোজ্যতা। F.W. টেইলৰৰ নীতিসমূহ বিহিকৃত অৱস্থাতহে প্ৰযোজ্য হয়। আনহাতে হেনৰি ফেয়লৰ যিবোৰ নীতি আছে সেইবোৰ সাৰ্বজনীনভাৱে বা বিশ্বজনীনভাৱে যিকোনো সংগঠন পৰিচালনা কৰাৰ কাৰণে আমি খটাব পাৰি। উদাহৰণস্বৰূপে হেনৰি ফেয়লৰ এটা নীতি আছিল কৰ্মৰ বিভাজন। কৰ্মৰ বিভাজন মানে কোনো এটা নিৰ্দিষ্ট কামক পৰিচালনা কৰাৰ কাৰণে আমি সৰু সৰু ভাগত ভাগ কৰিব লাগে, আৰু যিজন ব্যক্তি সেই নিৰ্দিষ্ট ভাগৰ ক্ষেত্ৰত বা সৰু কামটোৰ ক্ষেত্ৰত এক্সপাৰ্ট হয়, তেওঁৰ দ্বাৰাই সেই কামটো কৰাব লাগে। এতিয়া এই নীতি তুমি যিকোনো ঠাইতেই বা যিকোনো ধৰণৰ অৰ্গেনাইজেশ্যনতেই খটাব পাৰিবা। আৰু এই পৰিচালনাৰ বিজ্ঞানসন্মত পৰিচালনাৰ নীতি কোনবোৰ, সাধাৰণ পৰিচালনাৰ নীতি কোনবোৰ, এইবোৰ আমি আগৰ ভিডিঅ'সমূহত ডিছকাছ কৰিছোঁ। তোমালোকে প্লে'লিষ্টৰ পৰা সেইখিনি চাই ল'ব পাৰা। পৰৱৰ্তী পাৰ্থক্যৰ ভিত্তি হ'ল আদেশৰ একতা বা ইউনিটি অফ কমাণ্ড। F.W. টেইলৰে আদেশৰ একতা নীতিৰ ওপৰত গুৰুত্ব দিয়া নাছিল, কাৰণ F.W. টেইলৰৰ এটা টেকনিক পাইছিল ফাংচনেল ফৰমেনশ্বিপ, য'ত শ্ৰমিকসকলৰ কাম কাজ পৰিচালনা কৰাৰ কাৰণে 8জনকৈ ব্যক্তি নিযুক্তি দিয়া হয় আৰু 8জন ব্যক্তিৰ তত্ত্বাৱধানত শ্ৰমিকসকলে কাম কৰে। গতিকে যিহেতু কৰ্মচাৰীসকলৰ লগত বা কৰ্মচাৰীক আদেশ নিৰ্দেশ দিয়াৰ কাৰণে বহুত কেইজন ব্যক্তি থাকে, গতিকে ই আদেশৰ একতা নীতি, য'ত এজন ব্যক্তি এজনক আদেশ দিব লাগে, এই নীতি অনুসৰণ নকৰে। আনহাতে হেনৰি ফেয়লৰ পৰিচালনা নীতিয়ে আদেশৰ একতা নীতিক অনুসৰণ কৰে। তাত ইউনিটি অফ কমাণ্ড বা আদেশৰ একতা নীতি নামেৰে এটা নীতি আছে, যিটো মানে এজন ব্যক্তি এজনৰ পৰাই আদেশ পাব লাগে আৰু এজনৰ তাতেই জবাবদিহি হ'ব লাগে। আৰু এই নীতিসমূহ আমি আগৰ ভিডিঅ'সমূহত অলৰেডি ডিছকাছ কৰিছোঁ বাবে দীঘলীয়া নকৰোঁ। পৰৱৰ্তী গঠনৰ আধাৰ বা বেচিছ অফ ফৰ্মেশ্যন, যে নীতিসমূহ কেনেদৰে সৃষ্টি হ'ল। বিজ্ঞানসন্মত পৰিচালনাৰ নীতিসমূহক F.W. টেইলৰে পৰ্যবেক্ষণ বা চাই চিতি আৰু পৰীক্ষা নিৰীক্ষা কৰি সৃষ্টি কৰিছিল। আৰু এইখিনি তেওঁৰ নিজা এক্সপিৰিয়েঞ্চৰ ওপৰত নাছিল, তেওঁ জাষ্ট মানে অবজাৰভেশ্যন কৰিছিল আৰু এক্সপেৰিমেণ্ট কৰিছিল, তাৰপিছত নীতিসমূহ সৃষ্টি কৰিছিল। আনহাতে হেনৰি ফেয়লৰ নীতিসমূহ তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ আধাৰত, হেনৰি ফেয়লে নিজে কাম কৰি যিখিনি অভিজ্ঞতা হৈছিল, সেই অভিজ্ঞতাৰ পৰাই তেওঁ 14টা নীতি প্ৰস্তুত কৰিছিল। এই পাৰ্থক্যৰ ভিত্তি হ'ল গুৰুত্ব আৰোপ বা এমফেচাইজ। F.W. টেইলৰৰ যিবোৰ নীতি আছে, এইবোৰে কেনেকৈ প্ৰডাকশ্যন বেছি কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কিন্তু হেনৰি ফেয়লৰ নীতিসমূহে গোটেই সংগঠনৰ অভাৰঅল কেনেদৰে এডমিনিষ্ট্ৰেশ্যন কৰিব পৰা যায়, লগতে কেনেদৰে মেনেজমেণ্ট গোটেই সংগঠনৰ কাৰণে ইমপ্ৰুভ কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব দিয়ে।
গতিকে গুৰুত্ব আৰোপ কৰাটো বুজি পাইছা। FW টেইলৰৰ নীতি বা বিজ্ঞানসন্মত পৰিচালনা নীতি উৎপাদন কাৰ্য বা প্ৰডাকশ্যন বৃদ্ধি কৰাৰ ওপৰত জোৰ দিয়ে, আনহাতে হেনৰি ফেয়লৰ নীতিসমূহে অভাৰঅল এডমিনিষ্ট্ৰেশ্যন বা গোটেই সংগঠনৰ পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। নেক্সট প্ৰকাশন বা পাব্লিকেশ্যন। আমি নীতিসমূহ কিদৰে জানো? FW টেইলৰৰ নীতিসমূহক আমি বৈজ্ঞানিক পৰিচালনাৰ নীতিৰূপে জানো, আনহাতে হেনৰি ফেয়লৰ নীতিসমূহক আমি সাধাৰণ পৰিচালনাৰ নীতি হিচাপে জানো। এতিয়া তোমালোকে ইয়াৰ পৰা 5টা পাৰ্থক্য জানি ল'বা। এক্সামত 5 মাৰ্কৰে কুৱেশ্যন অহা দেখা যায়। লগতে মই পৰৱৰ্তী ভিডিঅ'সমূহ ৰেগুলাৰ আপলোড দিয়াৰ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা এণ্ড ডণ্ট ফৰগেট টু শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ডছ।